মোক গগৈ ডাঙৰীয়া কওকচোন, আমি যিমান 1300 প্ৰায় 1300 ল'ৰা ছোৱালীক দিলোঁ, কিমান পাৰ্চেণ্টে কাম কৰিলে, কিমান পাৰ্চেণ্টে মটৰচাইকেল কিনিলে? ব্লাটেণ্টলি কওক। মই কাৰো মুখলৈও নাচাওঁ। আপুনি বেয়া পাব নালাগে যে এজন আপোনাৰ লগত থাকে, তেওঁ একো নকৰিলে তেওঁৰ নামটো নকওঁ, তেনেকুৱা নহ'ব। তেওঁক মই নেক্সট কিস্তি নিদিওঁ, চিধা কথা। মোক ভোটটোত নালাগে। অঁ, নাই পোৱা যদি ঠিক আছে। এই 20% লিষ্টখন আপুনি মোক দি দিব। মই এনেই মাতি অনা নাই। যি 20% কাম কৰা নাই লিষ্টখন মোক দি দিব, মই চেক কৰিম, কাম কৰা আৰম্ভ কৰক, নহ'লে ছেকেণ্ড ইনষ্টলমেণ্ট বন্ধ কৰি দিম। খোলা কথা। তাতে কোন আছে মোৰ মতলব নাই। চৰকাৰী পইচা যিটো আনিছে সেইটো কামত খৰচ কৰক। আপুনি লিষ্ট এখন কৰি দিব যে কোনে কোনে CM ট্ৰিপুলে ল'লে, কোন 20%, কোন 30% কাম নকৰিলে, লিষ্টখন দি দিয়ক। আৰু লিষ্টখন এবাৰ মই এনেই চাই দিম, আপুনি নেক্সট পেজ বন্ধ কৰি দিয়ক। কাৰোবাৰ আপত্তি আছে? আপত্তি আছে কাৰোবাৰ? আপত্তি আছে কাৰোবাৰ? এইটো ভোটৰ কাৰণে টকা দিয়া নাই নহয়, এইটো ভোটৰ কাৰণে টকা দিয়া নাই। এইটো ল'ৰাখিনি কি হওক, উৎপাদনমুখী হওক, ছোৱালীসকল উৎপাদনমুখী হওক, স্বাৱলম্বী হওক, তাৰ কাৰণে দিয়া হৈছে। 1,65,000 ল'ৰা ছোৱালীক চাকৰি দিছোঁ। সকলোৱে চাকৰি পায় নেকি? আৰু চাকৰি আজিকালি চোকা ল'ৰাই পায়, চবটো চোকা নহয়। চোকা নোহোৱা ল'ৰা ছোৱালীক আমি একো নিদিম নেকি? গতিকে কি দিছোঁ? CM ট্ৰিপুলে দিছোঁ, দিছোঁ নাই? যোৱা বছৰ আমাৰ সমষ্টিত প্ৰায় 1300 পালে। মই আপোনালোকক কথা দিছোঁ, আপোনালোকে নহয়, আৰু 5,000 মিনিমামে পাব আমাৰ সমষ্টিত কি অহা 5 বছৰত CM ট্ৰিপুলে। কিন্তু আপুনি তথ্যহীনভাৱে যোনে একো কৰা নাই তেওঁলোকৰ ছেকেণ্ড ইনষ্টলমেণ্ট আগুৱাই নিদিব। কমপ্লেইন মোক দিব, মই চম্ভালিম। হ'ব নে নহ'ব? গতিকে যোনে যোনে কৰা নাই কিবা কৰক, নহ'লে ছেকেণ্ড ইনষ্টলমেণ্ট বন্ধ হৈ যাব। মইতো অলপ কাঢ়া মানুহ জানি, আৰু মই নিজৰ ভালৰ কাৰণেহে কৈ আছোঁ। মোৰ কিবা হ'ব নেকি? কামটো কৰিলে মোৰ ভাল হ'ব নেকি? কামটো কৰিলে নিজৰে লাভ হ'ব, হয়নে নহয়? গতিকে সেইখিনি আমি কৰিব লাগিব। আৰু এটা আপোনালোকক মই কৈছোঁ, অপাৰ সম্ভাৱনা আছে অসমত। মই এইকেইদিন সকলোতে কৈ আছোঁ, আমাৰ সমষ্টি চাগে কোনোবাই শুনি আছে, নাৰিকলৰ খেতি নকৰি আমি এতিয়া দাক্ষিণাত্যৰ পৰা নাৰিকল আনিব লাগে। নাৰিকলৰ খেতি নকৰি দাক্ষিণাত্যৰ পৰা নাৰিকল আনিব লাগে। এই যে ভাদ মাহৰ আমাৰ নামঘৰৰ নাৰিকলবিলাক এতিয়া আমাৰ অসমৰ নহয়, এইবিলাক ক'ৰ? চাউথ ইণ্ডিয়াৰ ষ্টেটবিলাকৰ পৰা আহে। কিয় আমি নাৰিকল খেতি নকৰা হ'লোঁ? কিয় নাইকিয়া হ'লোঁ? কোনোবা এজনে কওকচোন। নাৰিকল খেতি নকৰা হ'লোঁ নে নাই? কোনোবাই কৰিছোঁ জানো নতুনকৈ? যোৱা 10 বছৰত, যোৱা 5 বছৰত কোনোবাই এজনে ক'ব পাৰিব নাৰিকল 10জোপা লগাইছোঁ? পাৰিব কোনোবাই? খেতি কৰা মানুহখিনি হাত দাঙকচোন। খেতি কৰা মানুহখিনি হাত দাঙক। কোনোবা এজনে যোৱা 5 বছৰত নাৰিকল পুলি 10ডাল ৰুইছেনে? হা? এজনে লগাইছে। আৰু কোনোবাই লগাইছে? কেইডাল? 5ডাল। তুমি কেইডাল? 7ডাল। বঢ়িয়া। 10ডাল। কিন্তু কেইজনে লগায়? 5জনে। লগাব লাগিছিল ইয়াতে 100জনে। কিয় নাৰিকল লগোৱা বন্ধ কৰিলে মানুহে কওকচোন? নাৰিকল কিয় নলগায়? হা? নাৰিকল খেতি কিয় বন্ধ কৰিলে মানুহে? এলাহত নে কি হয়? হা? হা? ইনকামটোতো 5 বছৰত আহিবই ন, একদিনটো আহিবই। আৰে 5 বছৰৰ কাৰণে আহিব বুলি 5 বছৰ বহি থাকিলে পাছৰ 5 বছৰো গ'ল। আৰে যোনে নাই, কোনোবাই যদি খেতি কৰি আছে বেলেগ কথা, হয় নে নাই? কিন্তু এবাৰ লগাই দিলে যে 30 বছৰলৈ আৰু লগাব